নমস্কাৰ ইউটিউববাসী ৰাইজ পোন প্ৰথমে মই ৰঙালী বিহুৰ বহুত আন্তৰিক শুভেচ্ছা জনালোঁ আৰু মই যাই আছোঁ আজি গুৱাহাটীলৈ ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো বিহুৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি আছিলে তাতে মই সিলেক্ট হৈছিলোঁ আৰু সেইকাৰণে আমি আজি গুৱাহাটীত যাবলৈ ওলালোঁ আৰু মোৰ লগত যাব এগৰাকী বাগৰাকীৰ বেবী আছিলে তো বেবীক এৰি যাব লাগিব সেইটোৰ কাৰণে অলপমান বেয়া লাগি আছিল এনেকৈ কলাত লৈ আছিলে বা তাৰপিছত বাছখন আমাক ল'ব আহিছিল আৰু আমি তেনেকৈয়ে আমাৰ মাহঁতক বাই দি পিনে বঙাইগাঁও মেনন ফিল্ডলৈ গ'লোঁ ডিচিৰ নিৰ্দেশ মতে ডিচি ছাৰে আমাক বহুত বেছি সন্মান দিছিলে তাত যোৱাৰ পিছত আৰু সকলো বিহুৱতীখিনিক এপাহি ফুল গোলাপ ফুলৰ লগতে কেডবেৰী চকলেট আৰু বিস্কিটৰ পেকেট আৰু গামোচা এখন দি সম্বৰ্ধনা দিছিলে মই বহুত বেছি এক্সাইটেড আছিলোঁ যে আগলৈ আৰু কি হ'ব কি নহ'ব কি কৰিব লাগিব ইমান ডাঙৰ এটা প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰ এটা প্ৰগ্ৰামত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ ইমানখিনি সৌভাগ্য হৈছে তাৰে ভাবি মই বহুত বেছি এক্সাইটেড হৈ আছিলোঁ কি কৰিম যিখিনি আৰক্ষী বিষয়া আমাক বহুত বেছি প্ৰটেক্ট কৰিব বা প্ৰটেক্টৰ কাৰণে পঠিওৱা হৈছিল তেওঁলোককো ফুল এপাহি আৰু 6 ঘণ্টা জাৰ্ণি কৰাৰ পিছত মোৰ একেবাৰে অভ্যাস নাছিল যিহেতু বাছত উঠা সেইকাৰণে মোৰ একেবাৰে বেয়া লাগিছিল গাটো কিন্তু আধাত গুৱাহাটীৰ পৰা অলপ আগতে ৰখাইছিল আৰু আমাক ৰাতিৰ ভাত সাজ খাব দিয়া হৈছিল তাৰপিছত আমি আকৌ গুৱাহাটীলৈ যাত্ৰা কৰিছিলোঁ বেছি দূৰ নাছিলে ৰুমটো পাম আৰু সেই বুলি মোৰ মনে খুব ফূৰ্তি লাগি আছিল এতিয়া ৰুম পাম আমি যাম আমাৰ ব্যৱস্থা কৰি থৈছিল আমাক ৰাতিপুৱাতে ৰেডি হ'ব কৈছিলে সেইকাৰণে মই ৰাতিপুৱা পিন্ধিবৰ কাৰণে সকলোখিনি কাপোৰ আগতীয়াকৈ যোগাৰ কৰি থৈছিলোঁ আৰু আমাৰ হোটেলখনৰ নাম আছিল ড্ৰিম চিটি বহুত ধুনীয়া হোটেলখন আছিলে নতুন ঠাই নতুন বিচনা মোৰ সঁচাকৈ একেবাৰে ৰাতি টোপনি হোৱা নাছিলে এনে শুই আছিলোঁ তাৰপিছত মোৰ ৰুমমেটজনী বহুত ভাল পাইছিলোঁ মই মানিকপুৰত তাই মোক উঠাই দিছিলে তাৰপিছত আমি বহুত সোনকালে 4টা মানতে উঠি একেবাৰে ৰেডি হৈ গৈছিলোঁ ৰাতি যিহেতু আমি গোটেই কাপোৰখিনি ৰেডি কৰিয়ে থৈছিলোঁ খালি গা পা ধুই কাপোৰখিনি পিন্ধি আমি হোটেলত ব্ৰেকফাষ্ট কৰিছিলোঁ আৰু তাৰপিছত আমি গুৱাহাটী সৰুসজাই ষ্টেডিয়ামৰ কাৰণে যাত্ৰা কৰিছিলোঁ আৰু বেছি সময় নালাগে যিহেতু ট্ৰাফিক জাম সেইকাৰণে অলপমান সময় লাগিছিল সৰুসজাই ষ্টেডিয়াম পাবলৈ তাৰপিছত আমি ভিতৰলৈ সোমাই গৈছিলোঁ বহুত বেছি চাবলৈ ভাল লাগিছিল বহুতখিনি বিহুৱতী একগোট খাইছিল আমি চায়ে মানে একেবাৰে মোহিত হৈ গৈছিলোঁ ক'ত আহিলোঁ ইমান ভাল লাগিছে তাৰপিছত আমি এডিচি ছাৰৰ নিৰ্দেশ মতে শাৰী পাতিকৈ এজনকৈ আগবাঢ়ি আছিলোঁ সৰুসজাই ষ্টেডিয়ামৰ ফালে হোটেলত ব্ৰেকফাষ্ট কৰাৰ পিছত আমি তাতেও গৈ ব্ৰেকফাষ্ট কৰিছিলোঁ আৰু তাৰপিছত আমি ষ্টেডিয়ামৰ ভিতৰলৈকে সোমাই গৈছিলোঁ ব্ৰেকফাষ্টৰ ভিডিঅ'খিনি মোৰ লগত নাছিল মানে মই কৰাই নাছিলোঁ যেতিয়া আমি সৰুসজাই ষ্টেডিয়ামৰ ভিতৰলৈ গৈ আছিলোঁ তেতিয়া ইমান ঢোলৰ গুমগুমনি এওঁলোক হৈছে আমাৰ মেডিকেলৰ টিমৰ ডক্তৰ আৰু কিবা অসুবিধা হ'লেই আমাৰ বহুত বেছি সহায় কৰিছিল সেইকাৰণে বহুত বেছি ধন্যবাদ থাকিল ছাৰসকললৈ আৰু এটা চাবি আছে জয়ন্ত সোণোৱাল মই মোৰ আৱাজটো শুনিছেনে শুনিছোঁ অকণ মন থাককচোন নাম কি অধিক বিহুৱতী একেলগে আমি প্ৰেক্টিছ কৰাৰ পিছত আমাৰ বেছি প্ৰেক্টিছ কৰোঁ নাই এবাৰে প্ৰেক্টিছ কৰোৱাইছে তাৰপিছত আমি ৰাতিৰ সাঁজটো খাইছিলোঁ আৰু আমি নিজৰ ৰুমলৈ উভতি আহিছিলোঁ ৰাতিপুৱা আমাক যিখন বাছে সৰুসজাই ষ্টেডিয়ামত থ'ব আহিছিলে সেইখন বাছ আকৌ আমাক ৰাতি পিক আপ কৰি ৰুমলৈ থ'ব আহিছে সেই একেদৰে ছেকেণ্ড দিনাখনো আমি খাই বৈ পিনে সৰুসজাই ষ্টেডিয়ামত আহিছিলোঁ আৰু সেইদিনাখন আহিছিল ফ্ৰিগু কাশ্যপ দাদা আমাক বহুত বেছি নচুৱাইছিলে নমস্কাৰ
সকলোৱে ভাল ভাল ছিংগাৰ আহিছিল আৰু তেওঁলোকে গান গাইছিল আমি বহুত বেছি ফূৰ্তি কৰিছিলোঁ নতুন নতুন ফ্ৰেণ্ডছ লগ পাইছিলোঁ আৰু ইয়াৰ লগতে আমি ইউটিউবাৰ বহুতখিনি দেখিছিলোঁ যেনেদৰে নৱনিধি বা ডিম্পু দা বিকাশ দা তাৰপিছত মিথুস্মিতা এণ্ড মিষ্টাৰ ৰাজ চেনেল 2 তাৰপিছত তেনেকুৱা ধৰণৰ বহুতখিনি ইউটিউবাৰ আহিছিল তেওঁলোকে 10 ফুটকে পিছুৱাই যাওক আৰু নিজৰ নিজৰ হাতখন মেলি দিয়ক যাতে ঢোলৰ খুব বেলেগৰ গাত নালাগে ছেকেণ্ড দিনাখন বিৰাটেই বেছি ভাল লাগিছে সেইদিনাখন গোটেই ডিষ্ট্ৰিক্টৰ বিহুৱতীখিনি একেলগে নাচিছে এনেই নাচিছে ফূৰ্তিতে নাচিছে আৰু লাষ্টৰ দিনাখন আমিও নাচিছিলোঁ যিদিনাখন প্ৰগ্ৰাম শেষ হৈছে বিশ্ব ৰেকৰ্ডৰ পিছৰ দিনাখন কিন্তু সেইদিনাখন আমাৰ যিহেতু মোবাইল এলাউ কৰা নাছিলে পানীৰ বটল এলাউ কৰা নাছিলে সেইকাৰণে আমি ভিডিঅ' কৰিব পৰা নাই কেইখনমান ফটো আছে বাৰু ফটোকেইখন মই লাষ্টত ব্লগ ভিডিঅ'টোত দেখাই দিম আপোনালোকক সকলো এতিয়া লাহে লাহে নিজৰ নিজৰ এই দুজনী হৈছে মোৰ ৰুমমেট আমি একেলগে আছিলোঁ বহুত বেছি দুখ লাগি আছিল আজি ঘৰত উভতিব লাগিব অন্তিম দিন এইকেইদিন বহুত বেছি এনজয় কৰিছোঁ বহুত বেছি খাইছোঁ বহুত বেছি ফূৰ্তি কৰিছোঁ আজি ঘৰত যাব লাগিব বেয়া লাগি আছিল আমি চেলফি উঠিলোঁ আৰু ক'ৰবাত নিউজত দেখিছোঁ বহুত বেছি ৱৰ্ল্ড ৰেকৰ্ড ট্ৰলিং চলি আছিলে বহুতখিনি অপবাদ চলাই আছিলে কিন্তু একেবাৰে সেইটো মিছা কথা আমি বহুত বেছি সুখত আছিলোঁ আমাক বহুত বেছিয়ে ফেচিলিটি দিয়া হৈছিলে আৰু বহুত ভাল আছিলে ৰুমটো ভাল আছিলে খানা দোৱা ভাল আছিলে চবখিনি ক্ষেত্ৰতে আমি বহুত ফেচিলিটি পাইছিলোঁ আমি অসম চৰকাৰৰ লগতে মই DC ছাৰ ADC ছাৰক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকৰ কাৰণে আমি বহুত বেছি ভাল ঠাইত থাকিবলৈ পাইছোঁ আৰু লগতে মই আমাৰ যিখিনি পুলিচ ডিপাৰ্টমেণ্ট আৰু মেডিকেল ডিপাৰ্টমেণ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ